আপুনি যেতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হয় তেতিয়াই আপোনালৈ বিভিন্ন চমন যায় আজিও আপোনালৈ আয়কৰ বিভাগৰ এখন ৰাতিপুৱাই চমন গৈছে হৈছে মোৰ ইডি কি কয় ইনকাম টেক্সৰ অফিচ মই আজিলৈকে দেখা নাই আৰু ইনকাম টেক্স কেনেকৈ মেইনটেইন কৰে সেইটো চিয়ে জানে মই ভালকৈ নাজানো প্ৰথমবাৰৰ কাৰণে মই নটিচ পাইছোঁ গতিকে মই নিজেও এতিয়া জানিবলৈ বুজিবলৈ চেষ্টা কৰিম সেইটো মোৰ কাৰণে এটা শিক্ষা হ'ব মানে কিহৰ কাৰণে ধৰি লওক কেনেকুৱা ধৰণৰ আপোনাক কিহৰ কাৰণে আহিছে এতিয়া ইডিহে ক'ব পাৰিব কি কয় আয়কৰেহে ক'ব পাৰিব মইতো নাজানো তেওঁলোকে কৈছে মই কিবা বেংক একাউণ্টৰ নথি পত্ৰ লৈ পেলাই তেওঁলোকৰ অফিচলৈ যাব লাগে কালিলৈ মই যাব নোৱাৰোঁ কাৰণ মোৰ চিপাঝাৰত এখন মিটিং আছে কালিলৈ আমাৰ জইনিং প্ৰগ্ৰেম এটা আছে সেইকাৰণে আমাৰ চিয়ে যাব আৰু এটা কথা সুধিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া কংগ্ৰেছে দিনে নিশাই ৰাতি যেতিয়া টোপনিৰ পৰা সাৰ পালেও মানে ৰিণিকী ভূঞাকে দেখি থাকে ৰিণিকী ভূঞা সম্পত্তিবিলাক দেখি থাকে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে আমি আগতে কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিমান সম্পত্তি আহৰণ কৰা হৈছে সেই সম্পত্তিবিলাক উইল কৰি দিয়া আমি কোৱা নাই তেখেতে কৈছে যে সম্পত্তি বহুত হৈছে বহুত গোটাইছে কিন্তু আমি চব উইল কৰি দিম আমি উইলখন চাব বিচাৰিছোঁ যেতিয়া অসমৰ নামত উইল হ'ব আমি মূল বিৰোধী লওঁ আৰু মইতো কোৱা নাই মোক দেখুৱাক বুলি কৈছোঁ অসমৰ ৰাইজক জনাই দিয়ক আৰু চিফ ছেক্ৰেটাৰীক কপি এটা দি দিওঁ কাৰণ এজন মুখ্যমন্ত্ৰীৰ এটা বক্তব্য সেইটো এটা বাণী এতিয়া উইলখন দি দিব এতিয়া কালিলৈ আৰু নতুন বহুত মানুহ ওলাব যিমান সম্পত্তি গোটাই চব কিন্তু তেওঁ এটা কথা কৈছে